हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। बहुत दिन हल भिडिओ बना नासिलो जो अलग बेमार हो आसिल जो आज मैं जाबले कामाख्या मंदिर दर्शन কৰিবলৈ। तो भाविছোঁ আপোনালোকক মন্দিৰটো দেখাম আৰু ময়ো চাওঁ। সো ভিডিঅ'টো পুনৰ শেষলৈ চাই থাকিব। অলপ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। যিহেতু ঘৰৰ পৰা আমাৰ অলপমান দূৰ হয়, 5 কিলোমিটাৰমান দূৰ হয়, সেইবাবে আমি ঘৰৰ পৰা এখন ই ৰিক্সা ভাড়া কৰি লৈ আছোঁ আৰু সন্ধিয়া আমাক ল'বলৈ আহিব লাগিব ন, সেইকাৰণে আমি ই ৰিক্সাখন লৈ আহিছোঁ। আৰু এইফালে চাওকচোন, যিহেতু আমাৰ চিমিৰাত ট্ৰেইন ষ্টেচনখন ইমান ধুনীয়াকৈ বনাইছে, যিহেতু আগতে ইমান ধুনীয়া নাছিল। আৰু ওপৰৰ পৰা চাওকচোন ইমান ধুনীয়া এটা ভিউ পইণ্ট আহিছে, আগতে এনেকুৱা নাছিল। এতিয়া চাওকচোন মজা বনাইছে কিন্তু দেই। আৰু এইফালে আমি আহি পোৱাৰ লগে লগে ঠিক টাইমত ট্ৰেইনখনো আহি পাল আৰু ট্ৰেইনখনত উঠিলোঁ। ফাইনেলি আমি আজৰা পাই গ'লোঁ। কিবা কওঁ বঢ়িয়াকৈ পাৰোঁ আজৰাটো বঢ়িয়াকৈ পাই গ'লোঁ। বাটত প্লেন অফি কৰিব কিয় বা চাম চাই থাকিব আহি পালোঁ কামাখ্যা মন্দিৰ। এতিয়া ওপৰলৈ যাম, ভিডিঅ'টো চাই থাকিব। ইয়াতে আহিলে অটো গাড়ী পাব, টেনশ্যন নলয়, আপোনাৰ ডাইৰেক্ট ওপৰলৈ যাব পাৰিব। যিহেতু মিৰাচাৰ মানে গেটৰ সন্মুখতে ভেন গাড়ী আৰু তাৰপিছত বাছ সকলো যায়, যিহেতু আমি এখন AC বাছ দেখা পালোঁ আৰু AC বাছখন উঠি আমি মন্দিৰৰ ওপৰলৈ আহিলোঁ। আহিব পাৰিব, একো নাই। বহুতো বাছ, ডাঙৰ ডাঙৰ বাছ গাড়ীসকলে আহি থাকে, আৰামছে আহি যাব, কামাখ্যাত দৰ্শন কৰিব। আৰু এনেকৈ ওপৰত আহি কেনে বাছৰ পৰা নামি ইয়াতে বহুতো দোকান দেখা পাব, ঠগি দিবৰ কাৰণে ইয়াতে বহুতো ঠগিও পাব, লৈ যাব পাৰিব আৰু জোতা চেণ্ডেলবোৰ ইয়াতে থৈ যাব পাৰিব। যিহেতু আমি 5জন আহিছিলোঁ আৰু 5জন মিলি মানে এখনে ঠগি লৈ ল'লোঁ অকলে মিলি, আৰু এনেকৈ চেণ্ডেল জোতা খুলি থৈ আহি আমি এনেকৈ খোজকাঢ়ি গৈ আছোঁ।
আমি ইফালে দি আছিলোঁ নেকি পছত দেখা পছত জিৰণি কথা নেকি এই চাউলকেইটা চাহ চাউল আছে বাহিৰত যায় পঠাই এই আগত যাম মন্দিৰটোৰ চাইডতে দুটা ধুনীয়া পুখুৰী আছে আৰু পুখুৰীটো বহুতো কাছ মাছ শিহু দেখা পোৱা যায় বোলে চ' আমি দেখাবলৈ চেষ্টা কৰিম যদি দেখা পাওঁ চ' চাই থাকিব ভিডিঅ'টো এইটো চাওকচোন কাছ দেখা গৈছে যেতিয়া মানে চাইডত কিবা এটা বস্তু খাবলৈ দিয়ে তেতিয়া কাষত উঠি আহে এইটো আমি খাবলৈ একো বস্তু অনা নহ'ল আমি যিহেতু অহা বহুত টাইমে হ'ল আৰু মা বাবতি ভালদৰে সেয়া কৰি যিখন গেটতে সোমাইছিলোঁ আৰু এইখিনিতে আমি ওলাই আহিলোঁ আৰু এনেকৈ আমি কামাখ্যা মন্দিৰৰ পৰা ডাইৰেক্ট দীঘলী পুখুৰীৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ইফালে চাওকচোন ব্ৰহ্মপুত্ৰৰ মাজতে দুখন নদী মানে দলং একেলগে বনাই আছে ধুনীয়া চাওকচোন আৰু এইখন যিখনলৈ গৈ আছোঁ এইখন নতুন অভাৰ ব্ৰিজ হৈছে ব্ৰহ্মপুত্ৰৰ পাৰতে চ' ইমান ধুনীয়াকৈ বনাইছে আমি কামাখ্যা দেওয়াৰ পৰা আমি এইবাৰ দীঘলী পুখুৰীত গৈছোঁ দীঘলী পুখুৰীত আমি দেখা পোৱা নাই আমি দীঘলী পুখুৰীত আহি পালোঁ দেখাম আলু ভাজা সিহঁতৰ অলপ দীঘলী পুখুৰী অলপ ফুৰিম চাই থাকিব ভিডিঅ'টো পুৰা এতিয়ালৈকে কথা নাই বহুত ভাল লাগছে ৰাতিপুৱা পাই ঘণ্টা 7 আমি দীঘলী পুখুৰী পাৰ আহি পালোঁ মানে এই চাওকচোন যিহেতু এইটো মানে ইয়াতে টিকেট কাউণ্টাৰ আছে ইয়াতে 10 টকাকৈ লয় এজনৰ পাৰ তেওঁলোকে 10 টকাকৈ ইয়াত লিখাও আছে আৰু আমি আৰু টিকেট কাটিলোঁ আৰু যিহেতু খোৱা ভোক লাগিছিল বহুতো ভাত খোৱা হ'ল অলপ দেৰিকৈ ভাত খাম বুলি চবে ক'লে সেয়েহে আমি আইচক্ৰীম খাবলৈ আৰু ভিতৰলৈ এনেকৈ দীঘলী পুখুৰীত সোমাই আহিলোঁ চাওকচোন ইমান ধুনীয়া এটা লুকছ আপোনালোকেও আহিব ইয়ালৈ গুৱাহাটীলৈ যদি কেতিয়াবা আহি ইয়াতে দীঘলী পুখুৰী এবাৰ সোমাবলৈ নাপাহৰিব চ' এনেই বহুত ভাল লাগে সেইকাৰণে ইয়াতে আহিব পাৰে আপোনালোকেও আৰু কোনোবাই আহে যদি ইয়াতে মানে দীঘলী পুখুৰীত আহি যদি ব'টিং কৰিব বিচাৰে ইয়াতে টিকেট কাউণ্টাৰ আছে কাটি ল'ব পাৰে আৰু ধুনীয়াকৈ ব'টিং কৰিব পাৰে যিহেতু আমাৰ ইমান টাইম নাই সন্ধিয়া মানে ট্ৰেইন আছিল আমাৰ যিহেতু টাইম নাপালোঁ ইমান ত' নেক্সটবাৰ আহিলে নিশ্চয় ব'টিং কৰিম ত' আহিব পাৰে আৰামছে এনজয় কৰিব পাৰে ইয়াতে আহি বহুত খাব লাগিছে ভাত খোৱা নাই খাম এতিয়া ভাত ভাল লাগিল বহুত আহি কিনে তো মাজে মাজে আহিব লাগে ফুৰিব লাগে অলপমান ঘৰৰ পৰা কিমানো ঘৰত থাকিব ফুৰিলে অলপ মনটো ফ্ৰেছ হয় তো আহিব চাই থাকিব ভিডিঅ'টো আৰু এইটো চাচোন আই লাভ গুৱাহাটী লেখা হৈছে এইটো দীঘলী পুখুৰীৰ মেইন গেটৰ সন্মুখতে এনেকুৱা এটা বনোৱা আছে আৰু বহুত ফটো চটো ভাইৰেল হৈ থাকে এইটো মানে কিবা পইণ্টৰ আছে আৰু চাচোন এইটো যে এইবোৰ মানে বেৰবোৰ আছে আৰু এইটো যে বনাইছে মই আহি কিনে ন'টিছ কৰিছোঁ যে এইটো কাঠৰ বুলি ভাবিছিলোঁ কিন্তু এইটো একচুৱেলি কাঠৰ নহয় মানে পকীৰে কেনেকৈ বনাইছে নাজানো তো বহুত ভাল লাগিছে চাই মানে ভাল চব মানে যিমানবোৰ বেৰ ঘেৰা আছে চবতে এনেকৈ মানে বনাইছে আৰু এইফালে ভূপেন হাজৰিকা ধুনীয়া বনোৱা আছে মূৰ্তি
আৰু এইফালে দীঘলী পুখুৰীৰ পাৰতে যেনে এইটো যে ফাষ্টফুডৰ দোকান আছে ইমানবোৰ মানে এইফালে আৰু এটা যে ইণ্টাৰনেট মানে ছ'চিয়েল মিডিয়াত যে ভাইৰেল হৈছে যে মানস আৰু মনালিছাৰ যে স্প্ৰেল পটেটো ইয়াতে আছে এই দোকানখন যিহেতু দোকানখন অলপ বন্ধ আছে সন্ধিয়া টাইমতহে খোলে বোলে এইটো খবৰ লৈছিলোঁ যিটো ভাবিছিলোঁ স্প্ৰেল পটেটো খাই যাম বুলি কিন্তু মানে সেই 5টামান বজাত আহি বোলে দোকান খোলে সন্ধিয়া আহে আৰু ফাইনেলি কামাখ্যা দৰ্শন কৰি আহিলোঁ ঘৰলৈ এইখিনি বাৰু এইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ আজি এইখিনিয়ে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ